নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ৰেচিপি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটোত থাকিব চজিনা, আলু, বগা সৰিয়হ, বঙালী মেমেধু লগতে নৰসিংহৰ এটা জুতি লগা আঞ্জা। আহকচোন চাওঁ ভিডিঅ'টো। এয়া কাটি ল'লোঁ ছজনা, আলু, নৰসিংহ, ইফালে বঙালী মেমেধু আৰু ইয়াত আছে পিচি লোৱা বগা সৰিয়হ, জলকীয়া, আদা, নহৰু আৰু অকণমান জালুকৰ গুড়ি। এতিয়া ধুনীয়াকৈ এটা কেৰাহী তেল দি ল'লোঁ। ইয়াতে পিচি লোৱা পেষ্টখিনি দি দিলোঁ, অকণমান হালধিৰ গুড়ি দিছোঁ। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা ৰিকুৱেষ্ট থাকিল, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। এতিয়া ইয়াত চজিনাখিনি দি দিলোঁ। এতিয়া দিছোঁ আলুখিনি। অকণমান নিমখ দিছোঁ। ভালদৰে এইখিনি লৰাই দিছোঁ। এতিয়া গৰম কৰি থোৱা অকণমান পানী দিছোঁ। এতিয়া ঢাকোন লগাই দিছোঁ ভালদৰে বইল হ'বলৈ। এয়া চাওক কিমান ধুনীয়াকৈ উতলি আছে। এতিয়া দিছোঁ ইয়াতে কাটি থোৱা নৰসিংহখিনি আৰু দিছোঁ বঙালী মেমেধু। ইয়াৰ চেণ্টটো বহুত ধুনীয়া আহে, আপোনালোকেও এনেকৈ বনাবলৈ ট্ৰাই কৰিব। এয়া আমাৰ ৰেচিপিটো কমপ্লিট হৈ গ'ল। চাওক কিমান ভাল লাগিছে।